এতিয়া যাবলৈ ওলাইছোঁ কাজিৰঙালৈ। তো কাজিৰঙা সোমোৱাৰ আগত মই প্ৰীতমক লগ কৰি ল'ম। তো ব'লক আমি আগবাঢ়োঁ। তো আহি পেলাই গেলেকী পাওঁতে দেখিলোঁ এটা এক্সিডেণ্ট হৈ আছে। বৰ বিশেষ ডাঙৰ এক্সিডেণ্ট নহয়, কিন্তু এটা হৈ আছে আৰু। তাৰপিছত মই পৰিণীতা লজৰ কাষত পালোঁহি। আহি পেলাই লেফ্ট ছাইডে টাৰ্ণ লৈ চিধা আহি গ'লোঁ প্ৰীতমৰ ঘৰৰ গলিটোত। এইখিনিৰ পৰা ষ্টাৰ্ট হৈ ৰাস্তাটো একদম বেয়া, কিন্তু মই লাহে লাহে গৈ আছোঁ আৰু উপায় নাই। মই এতিয়া চিন্তা খালি শ্লিপ নামাৰিলে। মোৰ কিন্তু এনেকৈ ব্লগ বনোৱা বা ভিডিঅ'ত এনেকৈ কথা কৈ থকা একদম আদত নাই। তো নাজানো আৰু আপোনালোকে কেনেকুৱা লাগে, বাট শুনি থাকক আৰু। সেইটো যে দেখিছে হাফ পেণ্ট পিন্ধি ৰখি আছে, সেইটোৱে প্ৰীতম। তো ইয়াক লৈ গ'লোঁ, মই কহৰা গ'লোঁ। তাৰপিছত আমি দুয়োটাই গৈ পেলাই অলপ ঘূৰিলোঁ, তাৰপৰা আকৌ বেগ হৈ গৈ আহিলোঁ ঘৰলৈ। আপুনি যদি কহৰা আহে তেনে এই হোটেলখনলৈ আহিব পাৰে। কহৰাৰ পৰা ৰাইট ছাইডে লৈ পেলাই সেই চুকটোতে আছে গছজোপাৰ। কিন্তু ইয়াত বহুত ভিৰ হয়, গতিকে আজি অলপ ভিৰ কম আছিলে, সেইকাৰণে আমি বহিবলৈ জেগা পালোঁ। আজি আকৌ ৰাতুলকো বহুত দিনৰ মই লগ পালোঁ। তাৰপিছত আমি তিনিটাই বহুত টাইম কথা পাতিলোঁ, ভাল লাগিলে। তো তাৰপিছত চাহ খাই আমি ওলাই আহিলোঁ তাৰ পৰা। এই যে দেখিছে ডাঙৰ গেটখন, এইখন আচলতে কাজিৰঙা নেশ্যনেল পাৰ্কৰ টিকেট কাউণ্টাৰ আছে। তো আমি এইফালৰ পৰা আহি আমি ঘৰৰ ফালে আহি গ'লোঁ। তাৰপিছত প্ৰীতমক নমাই মই ঘৰলৈ বুলি ওলাই আহিম। এইখিনিতে আৰু এটা কথা, আমি যেনেকৈ কাজিৰঙা নেশ্যনেল পাৰ্ক আমি কাজিৰঙাত বাস কৰোঁ বুলি গৌৰৱ কৰোঁ, ঠিক তেনেকৈ ইয়াৰ ৰাস্তা পদূলিবোৰক লৈও আমি গৌৰৱ কৰোঁ। আচলতে ইমানেই বেয়া, আচলতে ইমানেই বেয়া, তো গৌৰৱ কৰিবলগীয়া কথা নহয় জানো।
সেইটোৱে আজি ব্লগটো ইয়াতে শেষ কৰিলোঁ। এনেকুৱা আৰু ভিডিঅ' চাই দেখিবলৈ আপোনালোকে ফ'ল' কৰিব লাগিব অংকুৰ ব্লগ আছাম।